ইমান ধুনীয়া এই হাঁহি ফুৰ্তি কৰি থকা 1.5 বছৰীয়া কণমানিটো আৰু আমাৰ মাজত নাই। আৰু কোনে শেষ কৰিলে তাৰ জীৱনটো? এই দাঁতকেইটা এনেকে যে হাঁহি আছে, এই হাঁহি থকা তাৰ নিজৰ মাকে আৰু এই মাকৰ প্ৰেমিকজনে দুজনে মিলি এই সৰু কণমানিটোৰ গোটেই জীৱনটো শেষ কৰি পেলালে। ঘটনাটো কেৰেলাৰ। এদিন হঠাৎ এই দাঁত এনেকে থকা মহিলাগৰাকী আৰু তাৰ প্ৰেমিকাই দুটাই লগ হৈ এই বাচ্চাটোক হস্পিটেলত লৈ গৈছিল। আৰু হস্পিটেলত লৈ গৈ ডক্টৰক কৈছিল যে এই বাচ্চাটোৱে খাদ্য খাওঁতে গলত খাদ্য ফচি গৈছে। তাৰপিছত ডক্টৰে ট্ৰিটমেণ্ট আৰম্ভ কৰিলে আৰু ট্ৰিটমেণ্ট আৰম্ভ কৰাৰ পিছত ডক্টৰে গম পালে যে এই বাচ্চাটোৰ কণ্ডিশ্যনটো আচলতে সঁচাকৈ বহুত চিৰিয়াছ। তাৰপিছত ডক্টৰে এখন ভাল হস্পিটেলত ৰেফাৰ কৰি দিলে। কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ গ'ল আৰু সেই কণমানি বাচ্চাটো আমাৰ সকলোৰে মাজৰ পৰা গুচি গ'ল। তাৰপিছত ডক্টৰৰ সন্দেহ হ'ল যে বাচ্চাটোৰতো মৃত্যু হ'ব নালাগিছিল, কাৰণ ইমান ভাল ট্ৰিটমেণ্ট পোৱাৰ পিছত এই বাচ্চাটোৰ কেনেকৈ মৃত্যু হ'ল। তাৰপিছত ডক্টৰে ভাবিলে যে পোষ্টমৰ্টম কৰা যাওক। আৰু পোষ্টমৰ্টম কৰাৰ পিছত যিটো ঘটনা মানে মানুহৰ আগত ওলাল, সকলো মানুহৰ মানে মাথা নষ্ট হৈ গৈছে যে এই বাচ্চাটোক কিছু দিনৰ পৰা অত্যাচাৰ কৰি থকা হৈছিল, বৰ বেয়াকে আঘাত কৰি থকা হৈছিল। কিন্তু বাচ্চাটোৰ যদি বডিটো চোৱা যায়, মানে হাত, গাটো, মুখখন, কোনো একো চিন নাই। আৰু চিগাৰেটেদি বাচ্চাটোৰ ভৰিৰ তলাত জুই লগাই দিছে। যেতিয়া পোষ্টমৰ্টম কৰিলে তেতিয়া ওলাইছে 50টাৰ ওপৰত আঘাত, 50টাৰ ওপৰত। আৰু এইটো বডিৰ বাহিৰত নহয়, বডিৰ ভিতৰত 50টাৰ ওপৰত আঘাত। তাৰপিছত ঘটনাটোত পুলিচ উপস্থিত হ'ল আৰু হৈ এই মহিলাগৰাকীক আৰু তাৰ যিটো প্ৰেমিক আছিল, প্ৰেমিকজনক গ্ৰেপ্তাৰ কৰিলে। আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত এটাৰ পিছত আনটো ৰহস্য ফাদিল হ'ল। মানে বহুত দিনৰ পৰা এই বাচ্চাটোক এই মহিলাগৰাকীয়ে আৰু এই তাইৰ যিটো প্ৰেমিক আছিল দুজনে মিলি বহুত অত্যাচাৰ কৰি আছিল। মানে সিহঁতৰ কাৰণে এই বাচ্চাটো এটা মানে বহুত বিপদ হৈছিল আৰু যে নালাগে বাচ্চাটো, সিহঁত দুটাই মানে একেলগে থাকিব, এই বাচ্চাটো সিহঁতৰ মাজত মানে কিছুমান প্ৰব্লেমৰ সৃষ্টি কৰিছে। কিন্তু পিছত জানিব পৰা মতে এই বাচ্চাটোৰ যিটো ককাক আৰু আইতাক যি দুগৰাকী আছিল, তেওঁলোকে বোলে বাচ্চাটো নিজৰ লগত ৰাখিবৰ কাৰণে বহুত চেষ্টা কৰিছে। তাৰে পিছতো এই মাকজনীয়ে বাচ্চাটো তেওঁলোকক নিদিলে। যদি এনেকে মাৰিবই লগা আছিল, বাচ্চাটো তেওঁলোকৰ হাতত দি পঠাব লাগিছিল, কিন্তু নিদিলে। আৰু তাৰে পিছত পুলিচে এওঁলোকক গ্ৰেপ্তাৰ কৰিছে। এতিয়া কি শাস্তি হয় সেইটোতো নাজানো, আপোনালোকেও জানে। ইহঁতৰতো কেতিয়াও ফাঁচি নহয়, হয়তো 7 বছৰ 10 বছৰ জেল দিব। কিন্তু এটাই বিচাৰিছো যে এনেকুৱা যিবিলাক অপৰাধ হৈ আছে, এইবিলাকক আচলতে 7 বছৰ 10 বছৰ জেল দি একো লাভ নাই। ইহঁতক একেবাৰে ফিনিছ কৰি দিব লাগে। আমাৰ সমাজখনৰ কাৰণে এনেকুৱা টাইপৰ মানুহবিলাক একেবাৰে ডেঞ্জাৰ। গতিকে ইহঁতক খতম কৰি দিব লাগে। হয়তো এনকাউণ্টাৰ কৰি দিয়ক, নহয়তো ফাঁচি দি দিয়ক। কিন্তু সেনেকুৱা একো নকৰি জেল দিয়ে। তো সেইকাৰণে চাগে এনেকুৱা ঘটনা এটাৰ পিছত আনটো হ'ব ধৰিছে। কিমান বেয়া লাগে যে এটা সৰু বাচ্চা যোনে একো বুজি পোৱা হোৱা নাছিল, কিন্তু সেই বাচ্চাটোক একেবাৰেও নহয়, বহুত দিনৰ পৰা অত্যাচাৰ কৰি খতম কৰি পেলালে। বাহিৰত খালি মানুহে দেখাকে সিহঁতে মাৰা নাই, মানে ঘুচিয়াই লাত মাৰে। এতিয়া চাওক, বুকত যদি ঘুচিয়াই, পিঠিত ঘুচিয়াই বা ইয়াতে যদি মাৰে, তো ওপৰততো একো চিন নাথাকে, ভিতৰতে থাকিব সেইটো জখমটো। তো সেনেকে বাচ্চাটোক অত্যাচাৰ কৰি খতম কৰি পেলালে। গতিকে আপোনালোকে সেই বাচ্চাটোৰ আত্মাৰ সদ্গতিৰ কাৰণে এবাৰ সকলোৱে প্ৰাৰ্থনা কৰিব। আৰু এই মহিলাগৰাকীৰ আৰু তাইৰ যিটো প্ৰেমিক, সেই দুটাৰ কেনেকুৱা শাস্তি হোৱাটো বিচাৰে এবাৰ কমেণ্ট বক্সত ক'ব একেবাৰে নাপাহৰিব। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।